বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। উখ ৰাম, কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল। আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হ'লেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হ'লহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ, গোটেই অসমখনৰ মানুহখিনি আপোনাৰ জনসাধাৰণ নহয় জানো? যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছোঁ, ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে, মই আছোঁ আপোনালোকৰ লগত, সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম, সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে চব দায়িত্ব মই ল'ম। ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই।